हेलो गाइज সকলোকে স্বাগতম জনাইছো মোৰ এই ভিডিঅ'ৰ তৰফৰ পৰা আজি মই আপোনালোকৰ ওচৰত লৈ আহিছো যিকেইটা ফাৰ্নিচাৰ অসমৰ বহুত জনপ্ৰিয় হৈ উঠিছে সো তেনেকুৱা ফাৰ্নিচাৰ কেইটা মই আপোনালোকৰ ওচৰত লৈ আহিছো সো আপোনালোকে চাই থাকিব মোৰ এই ভিডিঅ'টো কত স্কিপ নকৰাকৈ हेलो गाइज ইয়াত আপোনালোকে বহুত ধৰণৰ ফাৰ্নিচাৰ পাব যিকেইটা ফাৰ্নিচাৰ মই আপোনালোকক আজি দেখাবলৈ যত্ন কৰিম সো এইকেইটা ফাৰ্নিচাৰ ভিতৰতে আপোনালোকে অৰ্ডাৰ কৰি দিলে নিশ্চয় অতি সহজে পাই যাব বুলি মই আশা ৰাখিলো সো যদি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এনেকুৱা মানুহ বহুত আছে যিসকলে এনেকুৱা ফাৰ্নিচাৰ ক্ৰয় কৰিবৰ কাৰণে বহুত ধৰণৰ কমেন্ট যোগে মোক প্ৰশ্ন কৰে সো তেওঁলোকক মই ক'ব বিচাৰিম যদি আপোনালোকে নলবাৰী কোনো ওচৰ পাছৰ যদি হয় তেন্তে নলবাৰীৰ পৰা এনেকুৱা ফাৰ্নিচাৰ আপোনালোকে ক্ৰয় কৰিব পাৰিব সো অৰ্ডাৰ অনুযায়ী সকলো আধুনিক ধৰণৰ ফাৰ্নিচাৰ বনোৱাৰ লগতে ঘৰুৱা সামগ্ৰী কিচেন ডেকোৰেশন কৰা হয় বিয়াৰ ফাৰ্নিচাৰ ফ্ৰী হোম ডেলিভাৰী কৰা হয় ঠিকনা হাজোপত নলবাৰী সো ইয়াৰ পৰা আপোনালোকে যোগাযোগ কৰি এনেকুৱা ফাৰ্নিচাৰবোৰ সংগ্ৰহ কৰিব পাৰিব সো যদি কাৰোবাৰ এনেকুৱা ফাৰ্নিচাৰ প্ৰয়োজন হয় তেন্তে নিশ্চয় এই ঠিকনা আপোনালোকে যোগাযোগ কৰিব বুলি আশা কৰিলো হয় আপোনালোকে এনেকুৱা বহুত ধৰণৰ ফাৰ্নিচাৰ আইটেম তেওঁলোকৰ হাতত আছে সো যিখিনি আইটেম আছে সেইখিনি ভিতৰত আপোনালোকে অৰ্ডাৰ কৰিবলৈ যত্ন কৰিব সো তেখেতৰ এড্ৰেছ তেখেতৰ ঠিকনা মোৰ এই ভিডিও ডেসক্ৰিপচনত দি দিম আৰু আপোনালোকে বিশেষকৈ তেওঁলোকৰ লগত এইখিনি কথা আলোচনা কৰি ল'ব কোনখিনি ঠাই বা কোনখিনি এৰিয়াৰ ভিতৰত তেওঁলোকে ডেলিভাৰী দিয়া হয় বা ফ্ৰী অফ কষ্টত তেওঁলোকে ডেলিভাৰী দিয়ে সো এইখিনি কথা আপোনালোকে জানি ল'ব সো বহুত ভাল ডেকোৰেশন থকা ইয়াত ফাৰ্নিচাৰ পোৱা যায় হেল্ল' গাইজ যদি এইখিনিতে মোৰ এই ভিডিওটো ভাল লাগে তেন্তে মোৰ এই ভিডিওটো লাইক এণ্ড কমেণ্ট লগতে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব